প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কোনখন দেশক ভাৰতে G20ৰ অধ্যক্ষ পদ অৰ্পণ কৰিছিল? ইয়াৰে উত্তৰটো হৈছে ব্ৰাজিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা দা চিলভাক আনুষ্ঠানিক উপহাৰ প্ৰদান কৰি ব্ৰাজিলত G20ৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে অধ্যক্ষ পদ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। দ্বিতীয় প্ৰশ্নটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ শেহতীয়া পূৰ্বাভাস অনুসৰি এই বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ GDP বৃদ্ধিৰ দৃষ্টিভংগী কি? উত্তৰটো হৈছে 6.3%। এছিয়ান ডেভেলপমেণ্ট বেংকে 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ GDPৰ পূৰ্বাভাস 6.4%ৰ পৰা 6.3%লৈ 10 বেচিছ পইণ্ট কমালে। তাৰে পিছৰ প্ৰশ্নটো হৈছে কলা জিৰা চাউল কোনখন ৰাজ্যৰ বিখ্যাত খাদ্য সামগ্ৰী? উত্তৰটো হৈছে ওড়িশা। এটা ব্যক্তিগত অৰ্গেনিক শ্ৰী ফাৰ্মাছ প্ৰডাক্টছ কোম্পানী ওড়িশাৰ কৰাপুটৰ পৰা ব্লেক জিৰা ৰাইচৰ বাবে GI টেগৰ বাবে আবেদন কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো হৈছে কোনটো সংক্ৰমণ ধৰা পেলাবলৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে ট্ৰুয়েনেট পৰীক্ষাৰ অনুমোদন জনাইছে? উত্তৰটো হৈছে নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে। আৰু কোনখন ৰাজ্য আছিল? এইখন কেৰেলা ৰাজ্যৰ। তাৰে পিছৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ জলভাগত ক্ৰুজ জাহাজ চলাচল নিষিদ্ধ কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিছে? উত্তৰটো হৈছে মধ্যপ্ৰদেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিষেধাজ্ঞাটো আৰোপ কৰিছে। পিছৰ প্ৰশ্নটো হৈছে কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আমাজন ফিউচাৰ ইঞ্জিনিয়াৰ প্ৰগ্ৰেম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে? উত্তৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে।